নমস্কাৰ গাঁৱলীয়া বৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে আমি পথাৰত আছোঁ, কচুৰ পেপা খাব ইমানে বেছি মন গৈছে আৰু এইফালে আমি পথাৰত কচুৰ পেপা নিব আহিছোঁ। ইমান ডাঙৰ ডাঙৰ কচুৰ পেপা তুলছোঁ আৰু বৌ দেখাই আছোঁ। বৌৰখিনি দেখাই আছোঁ। মোৰখিনি বেছি হদ হ'ব। মেখেলিৰ কাণৰ ডাঙৰ কিজানি লোকেল কচুৰ পেপা। মোৰখিনি চাওক, মই অলপ বেছিকৈ খাব পাম। বৌৰখিনি চাওকচোন, মেখেলিৰ এজন কাণ মেখেলিৰ কাণত কৰি সৰু হ'ব। আৰু গাইছ কচুৰ পেপা বোলে তাই হেৰি কৰে ছাগলে খাই শেষ কৰিছে। ইমান কচুৰ গাছ আছে কিন্তু এটা কচুৰ পেপাই নাই, মাত্ৰ এখনেই পাইছোঁ। এই ছাগাল কটাই খাইছে বাই, সেইকাৰণে নাই। এইটো আছে দিয়া, এইটো হৈছে ৰূপালী, সেইটো হৈছে জোনালী, সেইটো হৈছে দীপালী। আমাৰ বৌ মস্ত খৌখা। এখনে বোলে আৰু নাকত দিব বোলে, 5-6টা মানুহৰ কাৰ নাকত দিব, ছাগালৰ গৰুৰ মুখত দিব নেকি? গাঁৱৰ পৰিৱেশন লোকেল বস্তু খাই এয়া কচুৰ পেপা কয়, কিছুমানে কচুৰ থুৰি কয়। বৌ কি পেপা নাবাজে? কি পেপা? কচুৰ পেপা। কচু নোহোৱা জেগাত বিচাৰিব আহিছে, শুকান মাটিত। কচু নোহোৱা জেগাত দেখছি। মেখেলিৰ কাৰণে অলপ কিজানি ডাঙৰ। মৰি দেখছ না কি ধুমা ধুমা হৈছে ইয়া। বৌৰি হৈছে নাওমেন। আমাৰ বৌ ইমান খৌখা দেখছি না, এই ৰ'দ মানে কটি ফটা ৰ'দত আহি কিনে এই পাথৰত কচুৰ পেপা বিচাৰিছে। ইমান খৌখা কচুৰ পেপা খাই দেখছি না, মুখ চুখ একদম ৰাঙা পৰি গৈছে একদম। ইয়া যদি নেচাৰেল বিউটি হ'ব ইচ্ছা আছে, এনেহেন কচুৰ পেপা খাব, পুৰা একদম নেচাৰেল বিউটি হৈ যাব। বিউটি পাৰ্লাৰত যাবৰ কথাই নাই। সেউজীয়া সেউজীয়া দেখিছে কি মৰম লাগিছে আমাৰ এই গাছখিনি। এইটো কি নাংমান পেপা দেখিছে বৌৱেতো তুলব এতিয়া। বহুতছে খেতি কৰিব বোলে বহুতে। এইবাৰ আলু খাব বহুতে। হাল বা মাটিত এতিয়া কচু বিচাৰিব বৌ হৈছে আৰু দে আৰু গাছ চেগুনৰ গাছ। এই আমাৰ এই বোলে মোৰ বেয়াক লাগি থৈ দিছে ৰুই কিনে। ৰাস্তাই ঘাটে ফুলি হ'ল, মানুহে বয়া কয়, কথা কিছুমানে আলোচনা হয়, কিছুমানে ক'ব বয়া, কিছুমানে ক'ব ভাল। এনেকে পাথৰ এলি আৰু কাৰো কথা শুনবাও নালাগে, একো নকয়ও। এনেকে আৰু আমি থাকো আৰু জীৱনটো আৰু অলপ চলপ কামো কৰোঁ ঘৰৰ, বেছি কামো কৰিব নোৱাৰোঁ দেখচোন। বৌ আমাৰ গেল ক ভাই ক'ত যা ভূটাৰ বজাৰতে আবা আহিব আমাৰ তাকে। দেখা আঙনি দি দেখাৰ নাংগে আপা ইমানে খখ না। যা পাহাৰক লাগি যা তুলবা যা, পাহাৰত পাবা যা বহুত যাই থাকা। পাহাৰক লাগি যাই থাকা। কম খৌখা নহয় তুমিও। লাগে খাই কিনে খাব পাৰি আৰু ঔষধতো লাগে। নহয় নেকি এই গাছ? অৰ্জুন গাছ হয়, অৰ্জুন গাছ। কি কৰে লাগাছে? কাঠ হয় না, খৰি হয় না, না তক্তা হয় না, ফাৰ্নিচাৰ হয়? ফাৰ্নিচাৰ হয় না তক্তা হয়? আমাৰ ফালৰ আৰু এইফালৰ তাৰমানে সেই বস্তুৰ নাম পাৰ্থক্য বহুত। নিমলে হ'ব পাৰে 20 মিনিটত অহা যোৱা কৰিব পাৰি। ওচৰ বেছি দূৰ নহয়, ওচৰ কিন্তু নিমলে কথাখিনি নিমলে, আমাৰ ভাষাখিনি নিমলে। এডলা কি গাছ বৌ জানা? এডলা বন্ধু কৰে, এডলা কি গাছ ক'বচোন কমেণ্ট কৰি। কি গাছ বা এডলা? এটা জানলা হয় থৌগাৰুন গাছ জেল। এইৰ বিয়াৰ তাৰমানে ফাৰ্নিচাৰৰ এই কাঠ চাবা আহিছিলোঁ, গাছ চাবা আহিছিলোঁ। কিমান আছে মাতিম দিয়ক, বিয়া খাব লাগে সোনকালে, সেইকাৰণে তাৰমানে গাছ কিমান আছে চাবা আহিছিলোঁ তাইৰ বিয়াৰ। তাই আৰু ধুনীয়া কৰি দেখে দি আছে। টেনশ্যন নাই বিয়াক লগিন।
আৰু এইফালে এখনি আমি কচু পালোঁ ইটা চিজন নাই না কচুৰ চিজন থাকোঁতে বহুত খাইছিলোঁ কিন্তু ইটা চিজন নাই সেইকাৰণে আৰু এই বোলে নৰসিংহৰ পাত লৈ কিবা লাগছি গতো কি লাগছি মই থাকে মোৰ জ্বলা লৈ মাৰে ফেলে তাই